নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কৰণ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ফুড এণ্ড ট্ৰেভেলিং ব্লগছ। বন্ধুসকল, আজি বিশ্বকৰ্মা পূজা আৰু আজি এটা পাৰ্চেল আহিছে। আমি পাৰ্চেলটো ব্লগছত আনবক্সিং কৰোঁ। কি পাৰ্চেল আহিছে আপোনালোকে দেখিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। এয়া বন্ধুসকল দেখিছে, এইটো পাৰ্চেল আহিছে। পাৰ্চেলটো আমাজনৰ পৰা আহিছে, দেখিব পাৰে। এইটো দেখিব পাৰে, এইটো পাৰ্চেল আহিছে আৰু ইয়াত লিখা আছে পাৰ্চেলটো কিমান দাম, গোটেইখিনি লিখা আছে। এইটো একচুৱেলি পাৰ্চেলটো কি আপোনালোকে পিছত দেখিব পাৰিব। থাম্বনেইলত গমেই পাইছে পাৰ্চেলটো কিহৰ আহিছে। তো পাৰ্চেল আহিছে, ব্লগটোত আমি আনবক্সিং কৰোঁ। এয়া বন্ধুসকল, আমি ডাৱৰে আনবক্সিং কৰিম। এইখন দেখিছে, ডাৱৰে আমি আনবক্সিং কৰি দিম। ভিতৰত বন্ধুসকল, ভিতৰত কি আছে মানে নাজানো তো। চাওঁ, কৰি দিম। আনবক্সিং নাইস। আনবক্সিং হৈ আছে। আনবক্সিং হৈ গ'ল। ও মা গো, টুলাও এয়া দিছে বন্ধুসকল, পঠাই দিছে বয়াৰ মাইক। এইটো দেখিছে, এইটো বয়াৰ মাইক পঠাই দিছে। এইটো আমাৰ চুনু মুনু টুনু কৈ আছে মাইকটো খোলাও কথা। আপনি দেখিছে বন্ধুসকল, সব করোনা খুলে দিছে। দেখিব ওপৰত আমাৰ এই চুনু মুনু টুনুৰ দ্বাৰাই মানে খোলাই আছোঁ আৰু ব্লগিং কৰি আছোঁ। এইখন বৈ আছে। এইখনতো আমি নপঢ়োঁ, সকলোৱে নপঢ়ে জানে, গম পায়। কাৰণ এইখন পঢ়িবলৈ হ'লে বহুত সময় লাগিব। ক'ত লগাব লাগে মাইকটো, কেনেকৈ লগাব লাগে, ফিটিং কৰিব লাগে, গোটেইখিনি দেখাই দি আছে। বন্ধুসকল, এইখন ৱাৰেণ্টি কাৰ্ড। আৰু এইটো বয়াৰ লগো। এইটো আচল মালটো, এইটো ওলাব এতিয়া, চাই থাকিব। এইটো ওলাইছে বন্ধুসকল। এইটো কি দিছে? এইটো এটা কিবা বস্তু দিছে, মই নাজানো দেই। माइक अच्छा लग रहा है বন্ধুসকল। রেকর্ডিং করাটা একটু মানে পেশেন্ট থাকে যাতে। ও সেট তো দিছে কি? এটা মোটর হয়তো ব্যাটারি দিছে, একটু মাইক দিছে। বন্ধুসকল, এইটো চাব, ফিটিং কৰি বাকীখিনি মই ফিটিং কৰি দেখাই। ফিটিং করো বন্ধুসকল।
বন্ধুসকল দেখো তো ইয়াত মানে এটা বেটাৰী থাকে দেখ দেখিলা খুলে করন্দাতে বেকারি তুমি করন্দা থাকি নজর দাও তো এয়া হলো পাসপোর্ট হ্যালো হ্যালো মাই টেস্টিং হোৱা নাই হুঁশিয়ার এখন নকরুন এইটো বয়াৰ মাইক M1 আৰু মাইকটো বহুত ভাল ফ্ৰিকুৱেঞ্চি ইয়াত কি দিছে 4 স্মাৰ্টফোন কেমেৰা ৰেকৰ্ডাৰ্ছ DSLR অডিঅ' ৰেকৰ্ডাৰ্ছ PC এক্সেট্ৰা মানে যিখিনি বস্তু দিছে দেখিব পাৰে চাওক না বন্ধুসকল কি বঢ়িয়াকৈ লেডাৰৰ বেগেৰে পঠাই দিছে পাৰ্চেলটো চাওক আপোনালোকে দেখক কেনেকুৱা বন্ধুসকল মই কিন্তু আনবক্সিং ভিডিঅ' নকৰোঁ কাৰণ এইটো মোৰ ফাৰ্ষ্ট ইউটিউব ভিডিঅ'ত ফাৰ্ষ্ট দিলোঁ কাৰণ এইটো মোৰ পাৰ্চেলটো আহিছে আজি বিশ্বকৰ্মা পূজা সেইকাৰণে আজি পাৰ্চেলটো আহিছে সেইকাৰণে মই আনবক্সিং কৰি দিলোঁ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ আপোনালোকে এইটো মাইক বহুত ভাল হয় আৰু এটা মোৰ মাইক আছে সেইটো মেনুৱেল মাইক হয় এইটো মেনুৱেলি মটৰ ব্লগিঙৰ কাৰণে ভাল হ'ব হেলমেটত লগাবলৈ আৰু এইটো মোৰ ভিডিঅ' শ্বুটিঙৰ কাৰণে ভাল হ'ব বন্ধুসকল দেখিছে এয়াই এইখিনিয়ে বস্তু বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো বন্ধুসকল ইমান